আমাৰ 21 তাৰিখে প্ৰথম এক্সাম হ'ব 10টাৰ পৰা 12টালৈকে আৰু সেকেন্ড এক্সাম হ'ব 2টাৰ পৰা 4টালৈকে সো 21 তাৰিখটো হ'ব প্ৰথম দিনা নেক্সট আমাৰ এক্সামটো হ'ব 28 তাৰিখ 10টাৰ পৰা 12টালৈকে 2টাৰ পৰা 4টালৈকে আৰু একেবাৰে 11 তাৰিখে আমাৰ এটা এক্সাম হ'ব 10টাৰ পৰা 12টালৈকে সেইখিনি অকল ড্ৰাইভাৰ সকলৰ কাৰণে সো প্ৰথম দিনাখন আমাৰ এপ্ৰক্সিমেটলি কিমান ক্যান্ডিডেট আমি আশা কৰিছো তো প্ৰথম দিনাখন 28 তাৰিখে ফাৰ্স্ট হাফ देयर উইল বি 4 লাখ ক্যান্ডিডেট সেকেন্ড হাফ 1.06 সো সেকেন্ড হাফত ক্যান্ডিডেট অলপ কম হ'ব 28 তাৰিখে ফাৰ্স্ট হাফত 5,04,000 ক্যান্ডিডেট হ'ব আৰু নেক্সট হাফত 3 লাখ সো 28 তাৰিখ আৰু 21 তাৰিখ দুইটাৰে ফাৰ্স্ট হাফত বহুত বেছি ক্যান্ডিডেট আছে সেকেন্ড হাফত অকনমান কম্পাৰেটিভলি ক্যান্ডিডেট কম আছে তথাপিতো 28 তাৰিখে there will be more than 3 lakhs candidate আৰু আপোনালোকে জানে যে এই গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটা মিলি আমি পোষ্টখিনি নটিফাই কৰিলো নিকিটা গ্ৰেড 4 নটিফাই কিমান কৰিলো 14,281 তো গ্ৰেড 4 ত 14,000 ক্যান্ডিডেট 14,000 পোষ্ট ফিল আপ হ'ব আৰু গ্ৰেড 3 কাৰণে নটিফাই কৰা নাই বাট more or less equivalent 13 or 12 or 14 that will be in that range gotike 30,000 grade 3 aru grade 4 ot amar appointment hobo ami agote tetot iman large recruitment korisu Assam police otu ami recruitment korisu but 30,000 post ekelage amar recruitment ketiao hua nai so these will be the biggest recruitment in grade 3 and grade 4 post ইয়াত যদি আমি খুব ভাল কৰি এপয়েন্টমেন্ট খিনি কৰিব পাৰো এটা ভাল জেনাৰেশন এটাক যদি গৱৰ্ণমেণ্টলৈকে লৈ আহিব পাৰো তেতিয়া হলে আমাৰ গৱৰ্ণমেণ্টৰ গুটেই ফাংশনিংটোত আমি সকলোৱে লাভৱান হ'ব পাৰিম এতিয়া আপোনালোকৰ বহুত ক্ষেত্ৰত কমপ্লেইন স্যাৰ অমুকক মাতিছো ডিক্টেশন লব নোৱাৰে ড্ৰাফট এখন কৰিব নোৱাৰে So these are the regular complaint we used to hear from senior officers. Just sir ki koribo sir moye kori thikibo lage kuneo muk help koribo nukhuje nuare moye draft koribo lage moye dictation dibo lage so all these things ami jiman bilak kotha iman dine khuni asilu he gutei kotha bilak nohua hoi jabo because this 30,000 is 10% of our total employment so aru jodi teacher hokoluke dhoru then also it is 9 to 10% so such a big recruitment aru government or uporot amar unemployed lora khinir asta tu thakibo lage je yes we have conducted the exam to the satisfaction of everyone so hokolu dca personal interest lobo next up to 11th loike আমি এই গুটেই প্ৰক্ৰিয়াটো সফল কৰিব লাগিব আৰু 21 তাৰিখৰ এক্সামটো যদি আমি ভাল কৰি দিব পাৰো দেন 28 আৰু 11 টো এটা অটো মোডত গুছি যাব because it will be the same SOP